আহিছে আমি ক'ত আহিছোঁ হয় ঠিকই ধৰিছে আমি বৰ্তমান আহিছোঁ যোৰহাটৰ ইডি মাল্টিপ্লেক্সত অসমীয়া চিনেমা মানে বৰ্তমান হলিউড আৰু বলিউড লেভেলত টক্কৰ দিব পৰা এখনি বহু চৰ্চিত অসমীয়া চিনেমা ৰুদ্ৰ য'ত অভিনয় কৰিছে আমাৰ সকলোৰে মৰমৰ ৰবি শৰ্মাই গতিকে এয়া চাওক আমি হলত সোমোৱাৰ পূৰ্বেই ইতিমধ্যে অডিয়েন্স প্ৰায় হাউসফুল হৈছে আৰু আমাৰ পিছতো অডিয়েন্স আহি আছে গতিকে যাওঁ নিজৰ সিটসমূহ দখল কৰি লওঁ আৰু তাৰ পিছত আমি উপভোগ কৰিম ৰুদ্ৰ সিনেমাখন আৰম্ভ হোৱাৰ আগমুহূৰ্তত চাওক কেইটামান মানে এড দি আছে ইয়াত এই কিবা যোৰহাটৰ কোনোবা এখন স্কুলৰ ডিপিএছৰ এড দি আছে গতিকে চাওক অডিয়েন্স প্ৰায় ফুল হৈছে গতিকে এতিয়া আমি সিনেমাখন উপভোগ কৰোঁ লগত দেখাইছোঁ কেইটামান সৰু ভাইৰেল ক্লিপ যিকেইটা ইতিমধ্যে ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ আছে নহ'ব স্কুল যাব লাগিব তহঁতৰ লগত মোৰ ডিল আছিল এই কৈ দে আমি স্কুল যাম আৰু অংকলে আমাৰ দায়িত্ব ল'ব কেতিয়া 5 বছৰ আগতে তেতিয়াতো মই টিকলু আছিলো ভেৰি আনফেয়াৰ তোমালোকে মোক নোকোৱাকে ডিল কৰিছা ন কৈছিলো কিন্তু তই বুজি নাপালি টিকলু আছিল যে এতিয়া স্কুল যাবি না যাওঁ বাট অনলি ফৰ ইউ থেংক ইউ বাট মোক এটা চকলেট লাগিব এখন মোৰ চকলেটটো বনাই দিব ভাল কামত দি আছে দেই Okay, wait. Hey bro, Assamese में I love you को क्या बोलते हैं? मैं बोलिया मैं सेरा बोलिया मैं सेरा बोलिया मैं सेरा बोलिया That's right. Okay, bye. फिर मिलेंगे. Goodbye. फिर कभी नहीं मिलेंगे Oh, so much action. Oh my God. গতিকে এয়া হৈছে ৰুদ্ৰ মই যিকেইটা ইয়াত সৰু ক্লিপ মই এড কৰিছোঁ সেইকেইটা ক্লিপ বৰ্তমান ছ'চিয়েল মিডিয়াৰ পৰা কালেক্ট কৰিছোঁ সেইকেইটা ছ'চিয়েল মিডিয়াত যথেষ্ট ভাইৰেল হৈ আছে মই চিনেমা হলত কোনো ধৰণৰ ভিডিঅ' কৰি অনা নাই গতিকে এয়া হৈছে ৰুদ্ৰ গতিকে আপোনালোকেও আহক চিনেমা হললৈ অসমীয়া চিনেমা ৰুদ্ৰ চাওক আৰু অসমীয়া চিনেমাৰ জয়যাত্ৰা এনেকৈ অব্যাহত থকাত সহায় কৰক চিট পখিলা তুমি কিন্তু মোক কথা দিছিলা মই ৰাখিলো দীঘল চুলি তুমি বাৰু কিয় কাটিলা চিন্তি কৰি মিন্তি কৰি বিয়া হলো মই পাঠ্যত পৰি মোৰে লাহৰি তোমাৰ দৰে অইলত চাকৰি সেয়ে হবলৈ তুমি তৎক্ষণাৎ মোক গলাগৈ পাহৰি আকাশখন যে ওখ পৰ্বতখন যে থিয় ইমান যদি ভালেই পাইছিলা পলুৱাইনো নিনিলা কিয় আছে মোবাইল নেটৱৰ্ক নাই হ'ব ধন নাথাকিলে লাভ নাই আৰু শুনা নেৰিবি ছাতি লাঠি তিয়নি আজিৰ পৰা আমি হলো বিয়ৈ আৰু বিয়নি অকে বহাগ মাহত গছৰ ডালত বিনাই থাকি কুলি এতিয়াই কাটোগৈ মোৰ 30 বছৰীয়া চুলিত